তেওঁক যিমান তীব্ৰতাৰে যেনেকৈ ভাল পাইছিলোঁ তেনেকৈ হয়তো আৰু আন কাকো পাব নোৱাৰিম। গভীৰ অনুভৱৰ সম্পৰ্কবোৰ জটিল অংকৰ দৰে, যাৰ সমাধান সকলোৰে ওচৰত নাথাকে। আঁতৰি থাকিলেই যে সকলো শেষ, ইমান থুনুকা জানো ভাল পোৱা? শাৰী শাৰী ভাগৰি যোৱা ক্ষণত তেওঁৰ সান্নিধ্যই আকৌ এবাৰ সেউজীয়া কৰি তুলিছিল মোৰ সৰু পৃথিৱীখন। সেই বেদনামধুৰ স্মৃতিবোৰ এতিয়াও সজীৱ হৈ আছে বুকুৰ কোনোবা এটি কোণত। বিদায় ক্ষণত ছুটি হৈ অহা উশাহবোৰৰ শব্দ নুশুনিলে তেওঁ, অথবা শুনিব নিদিলো মই। বহুতো অকল্পনীয় মুহূৰ্তই জীৱনৰ বাটত আমাৰ অপেক্ষা কৰি থাকে। নভবাকৈ বহু কথাই অতীত হৈ যায়, যাক আকৌ বিচাৰি পাবলৈ কঠিন হৈ পৰে আৰু কেতিয়াবা অসম্ভৱ। আৱেগিক হৈ হিয়া উজাৰি কান্দিবলৈ এখন কান্ধ বিচাৰি কোলাহল কৰে অবুজ অনুভূতিবোৰে। চিৰদিনৰ বাবে ৰৈ যায় এক অসহ্য মধুৰ স্মৃতি।